হয়, আমি ফাৰ্ষ্টতে আমি ক'ব বিচাৰিম যে আমাৰ প্ৰধান শিক্ষক মহোদয়ে যিহেতু আমাৰ নিয়মিতভাৱে অহা যোৱা কৰাটো দেখা পোৱা নাযায়। আমি যিহেতু আমি ডিপাৰ্টমেণ্টক বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো আমি কোনো ধৰণৰ ফলাফল পোৱা নাই। আৰু আমাৰ যিটো MDM ব্যৱস্থা, চৰকাৰে দিয়া খাদ্যৰ ব্যৱস্থাটো আমি ৰেগুলাৰলি দিয়া দেখা পোৱা নাযায় মানে। সেইবাবে আমি বহুবাৰ CRCৰ পৰা আদি কৰি বিঅ'ৰ পৰা ধৰি ডিঅ'লৈকেও আমি বহুবাৰ আবেদন নিবেদন ৰাইজে কৰিলোঁ। তাৰ কাৰণে আমি ৰাইজে ভাগৰি গৈছোঁ বুলি ক'ব লাগিব। যিহেতু তাৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি এইটোৱে অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ যিটো এই সমস্যাটো, আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ সমস্যাখিনি আমি সমাধান কৰি দিব বুলি আশা ৰাখি আপোনালোকৰ যোগেদি বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছোঁ। দীপেন চন্দ্ৰ দাস, এখেতৰ ঘৰ মাজুলীত আৰু এখেত তাকে চিমেণ্ট চাপৰি। এনে মাহত কিমান মান ডিউটি কৰে বুলি ভাবে? প্ৰায় 10-15 দিনৰ ভিতৰত কৰে। আৰু কিমান এটেণ্ডেঞ্চটো আহিলেও মানে এটেণ্ডেঞ্চটো কৰি মেলি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পাছত গুচি যায়। তাৰ পাছত প্ৰায় অহাই দেখা নাযায়। কথা বতৰাবিলাক চবেই ডিপাৰ্টমেণ্টে গম পায়, কিন্তু ডিপাৰ্টমেণ্টৰ লগত আমি ভাবোঁ, আমি ৰাজহুৱাভাৱে আমি কৈছোঁ যে চৰকাৰৰ লগত যিহেতু মেনেজতহে চলে বুলি আমি মানে অনুভৱ কৰিছোঁ। মানে চৰকাৰ বহু আবেদন নিবেদন কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, আৰু ডিপাৰ্টমেণ্টে কোনো গুৰুত্ব দিয়া নাই বুলি আমি ভাবিছোঁ। মানে আমি চৰকাৰক এই সময়ত আমি এইটোৱে জনাব বিচাৰিম যে আমাৰ যিটো সমস্যা, মাননীয় শিক্ষামন্ত্ৰী মহোদয় তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আমি অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ যিটো আমাৰ স্কুলৰ যিটো সমস্যা, এই সমস্যাখিনি সমাধান কৰি দিব বুলি আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ। আৰু 2006 চনত চৰকাৰীকৰণ 2012 আছিল ন? 2012 চনত আমাৰ ইয়াত ষ্টুডেণ্ট আছে আপোনাৰ 50। আৰু আপোনাৰ ৰুমটো নুজুৰে, অকণমান চৰকাৰ ফালৰ পৰা বিল্ডিং এটা আমাক সহায় কৰি দিলে আমাৰ নিশ্চয় ৰুমটো অকণমান বাঢ়িব। ৰুমটো নুজুৰে, আমাৰ ল'ৰা ছোৱালী 50 জন এবভ হৈ যায়, বেছি হৈ যায় আমাৰ কোন ল'ৰা ছোৱালী চাই। সেইটো কাৰণে ডিপাৰ্টমেণ্টে আমাক স্কুল বিল্ডিং এটা আমাক স্কিম এটা আমি ইয়াত পেলাই দিলে কামটো আমাৰ যথেষ্ট ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ কাৰণে